হাই ভিউৱাৰ্ছ, মই প্ৰসেনজিৎ লোকেল কুকিং কিচেনলৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ ওচৰত লৈ আহিছোঁ নেমু টেঙা নৰসিংহ পাতৰ সৈতে বাহু মাছৰ আঞ্জা। আহক চাই লওঁ কেনেদৰে মই বনাওঁ টেঙা মাছৰ আঞ্জা। মাছৰ টেঙা বনাবলৈ মই লৈছোঁ বাহু মাছৰ 6টা পিচ ডাঙৰ চাইজৰ, আৰু ডাঙৰ চাইজৰ আলু এটা লৈছোঁ, আৰু আপোনাৰ 5টা জলকীয়া লৈছোঁ, পিঁয়াজ মিডিয়াম চাইজৰ 2টা লৈছোঁ, আদা লৈছোঁ মই 1 ইঞ্চি, মিডিয়াম চাইজৰ বিলাহী এটা লৈছোঁ, আৰু ডাঙৰ নেমু এটা লৈছোঁ। হালধি লৈছোঁ 2 চামুচ, গোটা জিৰা লৈছোঁ মই 1 চামুচ, গুড়া জিৰা মই লৈছোঁ 2 চামুচ, আৰু নৰসিংহ পাত মই লৈছোঁ। নিমখ মই দিছোঁ আৰু হালধি দিছোঁ, ভালদৰে মই মিলাই ল'ম। কেৰাহী বহাই লৈছোঁ, মিঠাতেল মই দিছোঁ, মিঠাতেলটো গৰম হ'ব দিম। আনফালে মই থেতেলাই লৈছোঁ আদা আৰু কেঁচা জলকীয়া, লগতে নৰসিংহ পাত। মাছখিনি মই ফ্ৰাই কৰি ল'ম। মোৰ মাছ ভজা হৈ গ'ল। মাছ ভজাত তেলতে মই আলুখিনি ভাজি লৈছোঁ। আলুও মোৰ ভজা হৈ গ'ল। এতিয়া মই নমাই ল'ম আলুখিনি। পিঁয়াজ বিলাহী এনেদৰে কাটি লৈছোঁ, আৰু নেমুৰ ৰস মই ওলাই লৈছোঁ, আৰু আদা জলকীয়া আৰু নৰসিংহ পাত থেতেলাই লৈছোঁ। সেই তেলতে মই গোটা জিৰা দিছোঁ, কাটি ৰখা পিঁয়াজখিনি দিছোঁ, ভালদৰে ভাজি ল'ম। এতিয়া থেতেলাই ৰখা আদা জলকীয়া নৰসিংহ পাত মই দি দিছোঁ, ভালদৰে মই ভাজি ল'ম। কাটি ৰখা বিলাহীখিনিও দিলোঁ, ভালদৰে মই ভাজি ল'ম। সোৱাদ অনুসৰি নিমখ দিলোঁ। মোৰ ভজা হৈ গ'ল। এতিয়া মই জিৰা 2 চামুচ দিছোঁ, হালধি গুড়ি 2 চামুচ দিছোঁ, আৰু নেমুৰ ৰসখিনি মই এতিয়া দি দিছোঁ। ভালদৰে মই ভাজি ল'ম। মছলাখিনি মোৰ ভাজা হৈ গ'ল। এতিয়া মই ভাজি ৰখা আলুখিনি দি দিম, দি ভালদৰে মই মিলাই ল'ম।
মোৰ আলু সৈতেও মোৰ ভজা হৈ গ'ল। মই এতিয়া পানী দি দিম আঞ্জাৰ কাৰণে। উতল আহি গৈছে, মই এতিয়া ভাজি ৰখা মাছখিনি মই দি দিম। ধনিয়া পাত কাটি মই দি দিছোঁ। আৰু মই 3 মিনিটমান মই উতলিব দিম। এতিয়া মোৰ মাছৰ টেঙা ৰেডি। যদি আপোনালোকৰ মোৰ ৰেচিপিটো ভাল লাগিছে তেন্তে লাইক, শ্বেয়াৰ আৰু নতুন ভিডিঅ' পোৱাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এনেদৰে বিভিন্ন ৰেচিপি লৈ আহি থাকিম। ধন্যবাদ।